নমস্কাৰ, মোৰ নাম গৰিমা শইকীয়া। মোৰ নাম Anaita Aziza, Prasi Gogoi, Akriti Buragohai. Namaskar. ওপৰত যে যিটো কৰিব কুম্পুৰ সপোন, মোৰ ভাইটি এটা আছিল, তাৰ নাম কুম্পু। সৰুতে সেই গৰিমাই যেতিয়া মোক ক'লে কুম্পুৰ সপোনটো এনেকৈ চিত্ৰনাট্য হেৰি কৰিছে, শুনি পেলাই মোৰ বৰ ভাল লাগিলে। মোৰ সেই সৰুকালিৰ কথাটো মনত পৰিল। দেউতাই যেতিয়া প্ৰথম কবিতাটো লিখিছিলে তেতিয়াই আমাক নিজে পঢ়ি শুনাইছিলে। আমি সৰুতে ইমান ভূতলৈ ভয় কৰোঁ, ভূত বুলি ক'লে মানে একেবাৰে ভাত ভৰি লুকাই পেটত, তেনেকুৱা অৱস্থা গধূলি হোৱাৰ লগে লগে। তাৰপিছতে দেউতাই আমাক কেনেকৈ বুজাব মানে ভূতটো যে ইমান অমূলক ভয় এটা। তেতিয়া আমাক এই কবিতাটো লিখি পেলাই পঢ়ি শুনাইছিল, নিজে পঢ়ি শুনাইছিল। মোৰ এতিয়া সেই দিনটোৰ কথা মনত পৰিছে। আমি খুব সৰু আছিলোঁ আৰু দেউতা আমি সৰু থাকোঁতেই ঢুকাইছে, 10 বছৰ মোৰ বয়স আছিল। তাৰপিছত তেতিয়া গৰিমা আৰু জুবিনে এনেকৈ যে এনেকুৱা এটা সৰু ল'ৰা ছোৱালীক লৈ যে এনেকুৱা এটা অনুষ্ঠান গঢ়ি তুলিছে, বৰ আনন্দ পাইছোঁ। কাৰণ নতুন প্ৰজন্মক ভাল এটা শিক্ষা দিয়া, সংস্কৃতিবান কৰাটো এটা সকলোৰে দায়িত্ব। তেওঁলোকে যে এনেকুৱা দায়িত্ব এটা লৈ যে এনেকৈ কাম কৰিবলৈ আগবাঢ়িছে, সঁচাকৈ মই বৰ আনন্দ পাইছোঁ আৰু তেওঁলোকলৈ মোৰ মৰম আশীৰ্বাদ থাকিল। সেইকাৰণে প্ৰথমতে আপোনালোকক মই শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ আৰু ভাল লাগিছে আপোনালোকৰ এই প্ৰচেষ্টা। আৰু যিসকল ব্যক্তি ইয়াৰ লগত জড়িত হৈ আছে, গৰিমা হওক, জুবিন হওক, ৰাহুল হওক, মই খুব ভাল পাওঁ ল'ৰা দেই ৰাহুল। মই শিকাই দিম দেই, তেতিয়া তুমিও গাব পাৰিবা। ময়ো গান গাম।
আছে আছে ক'ত গানৰ বহি গানবোৰ খাই আৰু একো মতে হাও 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 খাও 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 ৰঘুমলা হয় আমি য'তে কথা শুনো গান আৰু কবিতা গুটে গুটে গীত সুন্দৰ বেয়া পাওঁ বাস্তুই দুখ অকুল দুখ আমি ধ্বংস সুখ ভাল ল'ৰা ভাল ল'ৰা ঘৰক নাকি আজি আমাৰে বিৰক্ত মানি ল'ব লাগিব তই আমি মালপান মাৰিতো কৰিমেই আবদ্ধ তোৰ লগত চেলিবি মাৰি আমি খবৰ পাইছি আজি এখন ধুনীয়া গানৰ বহি আছে বহীখন আমাক লাগে কাৰণ তাত আছে তোৰ দেউতাৰ ধুনীয়া ধুনীয়া গান জগধান পাই গলো ধুনীয়া গানৰ ধুনীয়া বহীখন আজি আমি পাই গলো আজি তোমাক আমি সকলো একোটা মনত আছে আৰু যে কৈছিলোঁ যে মানুহ হৈছে সকলো যে আজি এই অডিটৰিয়ামটো আমাৰ মাজত উপস্থিত আছে ডক্টৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ জীয়নী আইতা মই আপোনাৰ ওচৰলৈ আহিম আজি এই নাটকখন চাই আপুনি কেনে দেউতাৰ ওচৰত যেন আমি আছোঁ তেনেকুৱা লাগিছে মনমাকো উলিয়াইছে আটাইতকৈ সৰু ভণ্টি তাইৰ নাম মনমা খুব সৰু আছিল আৰু ল'ৰা ছোৱালীবিলাকে ইমান সুন্দৰ অভিনয় কৰিছে নহয়
পৰম আশীৰ্বাদ ভৱিষ্যতেও তেওঁলোকে এনেকৈ চিন্তা সৎ হেৰি আগবাঢ়ি যায় তাকে বিচাৰি তেওঁলোকে যিটো উদ্যোগ ল'লে আপোনাৰ আশীৰ্বাদ থাকিলেতো আমাৰ আৰু ভাল হ'ব নিশ্চয়। গতিকে এতিয়া মই আৰু সময় নষ্ট নকৰি আপোনালোক সকলোৰে ওচৰত
বিঙালে নিশায় বিঙালে ৰাতিপুৱা পৰে কিমান পৰ এটা পৰে এখানে সিপাৰে যিকুটি লুকালে উঠিব হঠাতে মই চাগে Pohotja Nidullah Baskoda Tibrada Rajesh sir, Rajesh mama ohane ebaru Rajesh ebar kobo lagibo kenukwa pase নমস্কাৰ খুবেই এটা সুন্দৰ সন্ধিয়া পাৰ কৰিলোঁ আজি অভিনয়ৰ লগত আজি প্ৰায় 14 বছৰে মই সেই অভিনয়ৰ লগত জড়িত হৈ আছোঁ আটাইতকৈ ধন্যবাদ দিছোঁ তেওঁলোকক শিশুসকলক তেওঁলোকে সাহস কৰিছে ধুনীয়াকৈ মঞ্চত দায়িত্ব ল'বলৈ শিকিছে গীত ল'বলৈ শিকিছে ইমান ধুনীয়াকৈ পজিশ্যন লৈ পেলাই ইমান ধুনীয়াকৈ নাটক যে আমাক দেখুৱালে ইমান ধুনীয়া গান আমাক দেখুৱালে তাৰ কাৰণে ধন্যবাদ তেওঁলোকে আৰু তেওঁলোকৰ সাহসে আমাৰ সাহস তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ ধন্যবাদ আমাৰ নমস্কাৰ ক'বলৈ এজন মানুহ থাকি গ'ল মই নমস্কাৰ নকওঁ যদিও ক'লোঁ সকলোকে অহাৰ কাৰণে ধন্যবাদ প্ৰথম কথা আৰু এটা প্ৰচেষ্টা আমাৰ সৰু সৰু ল'ৰা ছোৱালীক লৈ এইটো কিমান বছৰ হ'ল 13 বছৰ 12 বছৰ হ'ল চ' সকলোৱে সাহস দিব সকলোকে আগুৱাই যাম এতিয়া কিছুমানক মই চিনিয়ে নাপাওঁ ডাঙৰ হৈ থাকিলে কিছুমান নতুন কিছুমান পুৰণা দুখন সুন্দৰ সুন্দৰ স্কিট বুলি কওঁ মই নাটক বুলি নকওঁ কিছু স্কেটছ চ'
চ' ৰোহান লাগি আছে, ৰাহুল লাগি আছে চবে। মই ইমান সময় পোৱা নাই কাৰণ মই নিজৰ চিনেমাখনত ৰাজেশ মই আমি চিনেমাখনত লাগি আছোঁ। ৰাজেশকো থিয়েটাৰতো লাগি থাকিলে, তাৰ মাজত গানো চলি থাকে, মিউজিক চলি থাকে, নাটক চলি থাকে, চব চলাই আছোঁ। চ' একেলগে থাকিব আৰু অহা বছৰ আকৌ লগ পাম। ফ্ৰম অভিনয় টু মাই চিষ্টাৰ জংকি। সৰুবিলাকৰ পৰা এটা আৰু ডাঙৰবিলাকৰ ফালৰ পৰা এটা আহি ধন্যবাদ সকলোকে। আপোনালোকে ইমান ব্যস্ততাৰ মাজতো আহি আমাৰ কণ কণ অকণমানিহঁতে কৰা যি কৰিছে, ভুল ভ্ৰান্তিৰ মাজেৰে, ভুল শুদ্ধৰ মাজেৰে, শিকা নিশিকাৰ মাজেৰে, সকলোখিনিৰ বাবে যি উৎসাহ জনালেহি, আশীৰ্বাদ দিলেহি, মৰম দিলেহি, আদৰ জনালেহি, তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু অভিনয়ৰ সৈতে আপোনালোক জড়িত যে হৈ আছে, সেয়া আটাইতকৈ আমাৰ বাবে ডাঙৰ সাহস আৰু আমাৰ বাবে প্ৰেৰণা। ইয়াত বহুখিনি আমাৰ সৈতে আৰম্ভণিৰ পৰা থকা অভিভাৱকো আছে। নমস্কাৰ, মোৰ নাম গৰিমা শইকীয়াকাৰ। মোৰ নাম